আপুনি কেতিয়াবা ভাবিছেনে কিছুমান মানুহে একে আয়তে ধনী হৈ যায় কিন্তু আন কিছুমান মানুহে গোটেই জীৱন কষ্ট কৰি থাকিও টকা জমাব নোৱাৰে। ইয়াৰ কাৰণ কেৱল কম আয় নহয়, বৰং কিছুমান ভুল, যিবোৰ ভুলে মানুহক সদায় দুখীয়া কৰি ৰাখে। আজি এই ভিডিঅ'ত আমি সেই 7টা ডাঙৰ ভুলৰ বিষয়ে জানিম। শেষলৈ চাই থাকিব, কাৰণ শেষৰ ভুলটো হয়তো আপুনিও কৰি আছে। 1 নম্বৰ, যে আয়তকৈ বেছি খৰচ কৰা। বহুত মানুহে নিজৰ আয়তকৈ বেছি খৰচ কৰে। নতুন মোবাইল, দামী কাপোৰ বা আনৰ দৰে জীৱন দেখুৱাবলৈ ঋণ লয়। কিন্তু এই অভ্যাসেই ধন জমা হ'বলৈ নিদিয়ে। যে আয়তকৈ কম খৰচ কৰক, তেতিয়াহে সঞ্চয় হ'ব। 2 নম্বৰ কথাটো, যে সঞ্চয় নকৰা। যে অনেকে কয় যে আগতে সকলো খৰচ পূৰণ হওক, তাৰ পিছত সঞ্চয় কৰিম, কিন্তু বাস্তৱত সেয়া দেখা নাযায়। যে প্ৰথমে সঞ্চয় কৰক, তাৰ পিছত খৰচ কৰক। 3 নম্বৰ কথাটো, যে নতুন দক্ষতা নিশিকা। আজিৰ যুগত যিজনে নতুন কথা শিকি থাকে, তেওঁ আয়ৰ সুযোগো বাঢ়ে, কিন্তু একে ঠাইতে থিয় হৈ থাকিলে জীৱনো আগবাঢ়ে। প্ৰতি বছৰে অন্তত এটা নতুন দক্ষতা শিকিবলৈ চেষ্টা কৰক। 4 নম্বৰ, যে সময় অপচয় কৰা। যে ঘণ্টাৰ পিছত ঘণ্টা মোবাইল স্ক্ৰল কৰা, অপ্ৰয়োজনীয় কথাত সময় নষ্ট কৰা, এইবোৰে ধন নোলায়, কিন্তু ধন উপাৰ্জনৰ সুযোগ কাঢ়ি লয়। যে সময়ক সন্মান কৰক, সময়ে ধনলৈ আপোনাক ৰূপান্তৰিত কৰিব। 5 নম্বৰ কথা, যে বিনিয়োগৰ জ্ঞান নথকা। কেৱল উপাৰ্জন কৰিলেই যথেষ্ট নহয়, ধনক কেনেকৈ বৃদ্ধি কৰিব লাগে সেই জ্ঞান থকাটো অতি প্ৰয়োজন। যে আৰ্থিক শিক্ষা লাভ কৰক আৰু বুজি বিচাৰি বিনিয়োগ কৰক। 6 নম্বৰ কথাটো, যে সকলো সময় অভিযোগ কৰি থকা। যে মোৰ ভাগ্য বেয়া, মোৰ সুযোগ নাই, এনে চিন্তাই মানুহক আগবাঢ়িবলৈ নিদিয়ে। গতিকে অভিযোগ কমাওক, সমাধান বিচাৰক। 7 নম্বৰ কথাটো, যে প্ৰায় মানুহৰে এইটো এটা ডাঙৰ ভুল, যে লক্ষ্য নথকা। যিজনৰ লক্ষ্য নাই, তেওঁ কষ্টও বহু সময়ত সঠিক দিশলৈ নাযায়। গতিকে লক্ষ্য স্পষ্ট কৰক আৰু প্ৰতিদিনে অলপ অলপকৈ আগবঢ়াওক। বন্ধুসকল, যে দুখীয়া হৈ থকাটো বহু সময়ত ভাগ্যৰ কাৰণ নহয়, আমাৰ কিছুমান দৈনন্দিন অভ্যাসেই ইয়াৰ মূল কাৰণ। যদি আজি এই ভুলবোৰ এৰি দিব পাৰে, তেন্তে ধনী হোৱাৰ পথো ধীৰে ধীৰে মুকলি হ'ব। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে এটা লাইক কৰিব, আপোনাৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰক আৰু এনে শিক্ষামূলক ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।